যদি বেলেগৰ ভিডিঅ' কৰা কৰবি নকৰা নাই মোৰটো কৰি দিবি ছাবস্ক্ৰাইব আৰু গাইছ আমাৰ হৈছে এই তিনিটা গোটেইকেইটা ভিডিঅ' কৰি আবাৰ যা হাই গাইজ আজি আপোনালোকে গমে পাইছে আজি 15 আগষ্ট আৰু আজি ভাৰত স্বাধীন হৈছিল এইটো আমি মানে আমাৰ গাঁৱতে যোৱা 3 বছৰ ধৰি আমি পালন কৰি আহিছোঁ পালন কৰি আহি কিনে আমি আজি মানে বেছি ডাঙৰকৈ নহয় অলপ সৰুকৈ পালিছোঁ সৰুকৈ পালিলে মানে 15 আগষ্ট মানে আমি পতাকাখন উত্তোলন কৰিম আৰু এতিয়া মানে ইফালে চবগিলাকে মানে একেবাৰে ড্ৰেছ পিন্ধি আহিছে আৰু ইফালে ফটো মাৰিছে ইফালে আমাৰ হেৰি চলি আছে ইয়াতে পতাকাখন উত্তোলন কৰা হ'ব এইখন ইয়াতে মানুহবোৰ আহিছে আৰু এইখিনি মানে ইয়াতে আমাৰ থকি দিয়া হৈছে এতিয়া আৰু এতিয়া আমাৰ পতাকা উত্তোলন কৰিব টাইম হৈ গৈছে আমি পতাকাখন উত্তোলন কৰিলোঁ তাৰপিছত দেখুৱাই আছোঁ চাব আৰু এইবোৰ গোটেই বহা মানে আমাৰ গাঁৱৰে ল'ৰা গোটেইকেইটা ড্ৰেছ পিন্ধিছে ভাল লগা হৈছে চাওকচোন কিন্তু আজি এই উৎসৱত এই দিনটোত যেটো স্বাধীন শব্দটো যদি আমি ভালকৈ অনুধাৱন কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি আমাৰ আহি থকা দিনবিলাক তথা নিজৰ জীৱনতো সুন্দৰকৈ উদযাপন কৰিব পাৰিম নিজৰ জীৱনটো আমি উদযাপন কৰিব পাৰিম কাৰণ আজি স্বাধীনতা দিৱস আমি উদযাপন কৰি আহিছোঁ স্বাধীনতা মানে কি আচলতে স্বাধীনতা শব্দটো স্বাধীন শব্দৰ পৰা আহিছে স্বাধীন অধীন যিকোনো বস্তু এটা যেতিয়া নিজৰ অধীনত আহে সেইটোকে স্বাধীন বুলি কোৱা হয় স্বাধীনতা যেনেকৈ আজি দেশখন স্বাধীন কৰিছিলে ব্ৰিটিছৰ পৰা আমাৰ দেশৰ বিভিন্ন গণ্যমান্য ব্যক্তি আৰু গাইছ আমি মানে পতাকা উত্তোলন কৰি ল'লোঁ আৰু এতিয়া বুট দি আছে বুটখিনি খাই কিনে আমি অলপ ফুৰিব যাম আৰু সিফালে ফটো মাৰি আছে চাওক সিফালে বুট দি আছে আমি বুটখিনি খাই কিনে যাম আৰু এতিয়া আৰু কৈছে আমাক বুট দিলে মাত্ৰ বুট খোৱা হৈ যোৱা বুট খোৱা হওঁ মই ভাত খোৱা নাখাই কাৰণে ভোক লাগিছে আমাৰ থাকিলে বুটকেইটা খাই যাওঁ ভাল লাগিব গাইজ আমাৰ পতাকা উত্তোলন হৈ গ'ল আৰু এতিয়া আমি গাড়ী চাড়ী খালোঁ আৰু এতিয়া আমি অলপ ফুৰি আহোঁ সিফালে আমাৰ হাই গাইজ আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ আমি এতিয়া যাম নাৰিকলি মন্দিৰত নাৰিকলি ইফালৰ পৰা একদম ইফালে এখন গাড়ী দুখন গাড়ী এই যিটোটা ইফালে কাপোৰ পিন্ধি আছে এইবোৰ মানে গোটেই মহা একেবাৰে গাড়ী লৈছোঁ আৰু পিছফালে পতাকা এখন আছে ডাঙৰ ইফালে পতাকা আছে ইফালে চাওক আৰু আমি এতিয়া যাবলৈ লৈছোঁ আৰু দুটামান আহিব আছে সিহঁতে আহিলে গুচি যাম তো আজি ধামাকা ব্লগ হ'ব তো আৰু গাইজ আমাৰ গাঁৱৰে এটা যিটোটা মানে এটা ভাড়ি লৈ গৈছে এইটো হৈছে যিটোটা কালি আপুনি ক'ত গৈছিলে হয় পাপু পূজা মানে সিহঁতেতো মোক মানে ভাইটি বনাই ল'লে দাদা বনাই ল'লে পূজাই যি নহওক বাৰু আপোনালোকক এইটো কথা ক'ম যে আমাৰ এই ভাইটিক দি আপোনালোকৰ মৰম প্ৰয়োজন আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰি দিয়ক আৰু জিতুদাৰ চেনেলটো মোৰ ডিছক্ৰিপশ্যনত থাকিব আপোনালোকে চাব আৰু পিছফালে চাওক কিমান দীঘল পতাকা চাওক কিমান দীঘল মানে বতাহত একদম উৰাই যাই থাকিব উৰাই কৈছোঁ আৰু ইফালেও বান্ধি আছে গগনদা বান্ধি আছে প্ৰথমতে বান্ধিলোঁ আৰু কৈছে আমি ফাইনেলি এতিয়া আমি গাড়ীকেইটাক গোটাই লাইন পাতি থৈ দিছোঁ চাওকচোন এবাৰ কি ধুনীয়া লগা হৈছে চাওক একেবাৰে আৰু ভালকৈ দেখুৱাইছে চাব গোটেইকেইটাতে মানে পতাকা আছে এখন চাওক বাপৰে আৰু গাইজ ফাইনেলি আমি এতিয়া যাবলৈ ওলালোঁ
এতিয়া চবেই গাড়ীত বহি আছে, ইফালেও আছে, ইফালে আমি এতিয়া যাওঁ। ত' আমাক ব্লগ হ'ব, ত' ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ। भारत माता के भारत माता के जय श्री राम हर हर महादेव भारत माता के भारत माता के भारत माता के वंदे मातरम वंदे मातरम वंदे मातरम भारत माता जय श्री राम भारत बहुत तेज हो रहा है। আছে আমার মিউজিক, গাড়ির মিউজিক হয়তো। বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম ভারত মাতা কি জয় ভারত মাতা কি জয় বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে। কেনা লাগছে? बाय बाय टाटा गुड बाय गया আৰু গাইছ আমি ফাইনেলি পাই গ'লো মন্দিৰ, নাৰিকলি মন্দিৰ। এইটো হৈছে নাৰিকলি মন্দিৰ। আৰু আমি এতিয়া গাড়ীখন পাৰ্কিং কৰি লওঁ। আৰু গাইজ ফাইনেলি আমি গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ। এইটো ইয়াতে আমি গাড়ী চাড়ী এতিয়া পাৰ্কিং কৰি আমি এতিয়া গাইজ আমাৰ হৈছে এইকেইটা গোটেইকেইটা আমাৰ গাঁৱৰে। ইয়াতে 20টা চলি আছে। আমি 10খন গাড়ী লৈছোঁ, চবতে ডাবল ডাবল আহিছোঁ। ইয়াতে 20টা ল'ৰা আছে। 20টা ল'ৰা চাওকচোন, আমাৰ গাঁৱৰে চব এসোপা, গোটেই মহা আমাৰ গাঁৱৰে চাওক। বাপৰে বা এই সিফালে মানুহ চাওক, বাপৰে বা এইটো হৈছে মেইন মন্দিৰ। আৰু নতুন চেণ্ডেল ভাল চোৰ কৰি লৈ যাব। আৰু গাইজ এইটো হৈছে মন্দিৰ। আমি অলপ মানে কিবা এটা কৰি কিনে এতিয়া ভৰি হাত ধুম ইয়াতে। এতিয়া ভৰি হাত ধুই আৰু সিফালে চাওক মন্দিৰটো চাওক, বাপৰে এই ভিতৰত মানুহ চাওকচোন, ভিতৰত মানুহ চাওক। আমি ভৰি হাতখন ধুই লওঁ এতিয়া। আৰু ফাইনেলি আমি গাইজ লৈ ল'লোঁ। ইফালে ছাতি আছে, ইফালে ধূপ আছে। এইটো মেচ ফ্ৰী দিছে তাৰ লগত। আৰু আমি এতিয়া শিৱ মন্দিৰত যাই কিনে ছাতিটো লগাই দিওঁ। এতিয়া মানে কি, এতিয়া এইটো থালটো ল'লে, থালটো লৈ এতিয়া যাম আমি গোটেইকেইটা একেলগে। ইফালে তিনিডাল দিছে, বেছি নাই, তিনিডাল আছে। নিয়ম আছে নেকি বাৰু? একো নাই, তিনিডাল আছে। আৰু তহঁতে দি পেলাই চাইড লাগ, আমি দিওঁ তাত। আৰু গাইজ মানে কি চলি নধৰা হৈ গৈছে ইয়াতে, সেইকাৰণে বেলেগত আকৌ এনেকুৱা ল'ব লগা বহুত মানে এটা হেৰিত নধৰা। আৰু ফাইনেলি আমি ছাতিটো দি ল'ব। আৰু এতিয়া ভালকৈ দেখুৱাই আছে চাব। এতিয়া মই ওলাই আহিলোঁ, ছাতিটো দি ল'লোঁ। আৰু ইয়াতে অলপমান সখীৰামৰ তলত, গাছৰ তলত ৰখিছোঁ, সখীৰামৰ তলত ৰৈছোঁ অলপমান। चड्ढा समझाओ इसे समझाओ সক্ৰিয়ামত ৰখিছোঁ আমি। সখীৰাম
আৰু গাইছ আমি ইয়াতে অলপ বহি লৈছোঁ মানে কি ৰেষ্ট লৈছোঁ মানে বহুত গৰম হৈছে সেইকাৰণে ৰেষ্ট লৈছোঁ গোটেইকেইটাক চাওকচোন বাপৰে গোটেইকেইটা ইয়াতে বহি লৈছে দেশী নহয় এচি নহয় দেশী আৰু গাইছ আমাৰ হৈছে এই তিনিটা গোটেইকেইটা ভিডিঅ' কৰি আমাৰ গা আৰু গাইছ আমি ফাইনেলি এতিয়া মানে প্ৰসাদ চসাদ খাই ল'লোঁ আৰু এতিয়া অলপমান ফটো মাৰিলোঁ ইফালে ফটো আৰু গাইছ চবে মানে কি এই এটা ঠাণ্ডা বটল লৈছে বেছি ঠাণ্ডা হোৱা নাই দে খাই ল আগতে আৰু গাইছ আমি মন্দিৰৰ পৰা আহি ইয়াতে এইটো পাব্লিক হেল্থৰ আমি মানে ইয়াতে অলপমান ৰেষ্ট লৈছোঁ ইফালে চাওক ইয়াতে চাওক এইটো কি ধুনীয়া জাগা চাওকচোন বাপৰে এই চাওক মজা ইফালে ৰিলচ বনাইছে ইফালে আৰু গাইছ ফাইনেলি আমি ফটো ভিডিঅ' যি কৰিব লাগে চব কৰি ল'লোঁ আৰু এতিয়া আমি মানে কি ইয়াৰ পৰা মন্দিৰৰ পৰা যাওঁ আৰু যদি ক'ৰবাত সোমাওঁ তেতিয়াহ'লে দেখুৱাম তো আজি চাওক চব ইফালে ব্লগ কৰি আছে এটা দুটা তিনিটা এই বহুতকেইটা আছে তাৰপিছত আৰু আমি এতিয়া গাড়ীখন লৈ এতিয়া যাওঁ আৰু গাইছ আমাৰ গাঁৱত আছে বহুত 6 কুৰিমান আছে আৰু ব্লগাৰো আছে 10-15টা মান চবৰে ডিছক্ৰিপশ্যনত লিংক থাকিব যোনে ভাল লাগে ছাবস্ক্ৰাইব কৰিবি নকৰাকে আৰু ইনষ্টাৰ আইডিটো এইটো প্ৰণৱ ডেকা নে প্ৰণৱ অফিচিয়েল বুলি আছে ইনষ্টাগ্ৰামত আৰু ইফালে বনজ্যোতিৰ আছে ব্লগ আছে মই দি দিম চব যদি বেলেগৰ ভিডিঅ' কৰিবি নকৰা নাই মোকতো কৰি দিবি ছাবস্ক্ৰাইব আৰু গাইছ ফাইনেলি আমি যাবলৈ ওলালোঁ এতিয়া ঘৰত এইটো হৈছে মন্দিৰ বাই দিলোঁ এতিয়া যাবলৈ ওলালোঁ ঘৰত এতিয়া বাই দিলোঁ আৰু এইটো মন্দিৰ বাই তো মন্দিৰটো বাই কৰিলোঁ বাই আৰু গাইছ আমি এইখন হোটেলত এতিয়া বহিছোঁ বহি কিনে ইয়াতে কিবা খাই যাওঁ চবৰে বোলে ভোক লাগিছে তামাম ভোক লাগিছে বোলে কোনে কি নাখা ন এই গৰমৰ কাৰণে পুৰা জুচ খাব কিমানে কি খাবি মই জুচ খাবি নেকি ভোক লাগি আছে মই আপুনি কি খাব মই চিকেন নাখাওঁ আৰু মই পঠাই খাম আৰু আমি পৰঠা আমাক দিলে পুৰি এইটো পুৰি চাওক ঘুগুনি ইফালে আছে বেটা টিংকন মাৰা এইফালে আৰু দে খা ময়ো খাই লওঁ আৰু গাইছ আমি ফাইনেলি পৰঠা খাই ল'লোঁ এতিয়া মানে তামোল খালোঁ তামোল খাই কিনে এতিয়া আমি ইয়াতে অলপ টাইম ৰখিছোঁ মানে ইয়াতে অলপমান এনে আৰু যদি ক'ৰবাত যাওঁ এনেকুৱা যাব লগা যদি আছে যাম যদি আছে দেখুৱাম যদি যাওঁ দেখুৱাম আছে নহয় যদি যাওঁ দেখুৱাম যদি নাযাওঁ ঘৰতে যাম আৰু গাইছ যদি ভিডিঅ'টো ভাল পাইছে প্লিজ কমেণ্ট কৰি জনাবা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ নতুনকৈ যদি আহিছে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাবা আজিলৈ বাই লাভ ইউ জয় আই অসম।